নমস্কাৰ আজি আমি বনাম একেবাৰে সহজ আৰু ইনষ্টেন্ট ৰেচিপি যিটো বনাবলৈ একেবাৰে কম সময় লাগে এই ৰেচিপিটো 10-15 মিনিট সময়ৰ ভিতৰতে ৰেডি হৈ যায় এই ৰেচিপিটো আপোনালোকে আগতীয়াকৈ বনাই ধুনীয়াকৈ আলহী অতিথিক খুৱাব পাৰে গতিকে চাওঁ আহক ইয়াৰ বাবে কি কি প্ৰয়োজন এয়া লৈছো মই আধা লিটাৰ গাখীৰ অলপমান কাষ্টাৰ্ড পাউডাৰ 200 গ্ৰাম পনীৰ ড্ৰাই ফ্ৰুটছ চেনি আৰু লগতে লম ব্ৰেড ক্ৰাম্বছ সেই ব্ৰেড ক্ৰাম্বছ প্ৰথমে মই বনাই লওঁ তাৰ বাবে 4 পিস ব্ৰেড মই ৰোষ্ট কৰি লৈছো আৰু এইখিনিৰ 4টা কোণ কাটি লৈ এতিয়া গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লম এতিয়া আহো এইখিনি বনাবৰ বাবে মই এটা পেন ললো তাত 2 কাপ ধৰক 500 ml গাখীৰ ললো এইখিনি মই আগতীয়াকৈ গৰম কৰি লৈছিলো আৰু ফ্লেভাৰৰ বাবে মই 3টা ইলাচি ইয়াতে ভাঙি পেলাই দি দিছো এতিয়া এইখিনি খুব ধুনীয়াকৈ লৰাই থাকিম এতিয়া এই গাখীৰৰ সৈতে মই আধা কাপ গাখীৰ আতৰাই থৈছিলো তাতে অকমান কেশৰ মিক্স কৰি ইয়াতে দি দিম এটো একেবাৰে অপচনেল আপোনালোকে স্কিপ কৰিব পাৰে তাৰ পাছত এইখিনি ধুনীয়াকৈ লৰাই থাকিম আৰু এতিয়া ইয়াত ব্ৰেড ক্ৰাম্বছ 5 বা 6 চামুচ একেলগে মিহলাই দিম এইখিনি গাখীৰৰ সৈতে খুব ধুনীয়াকৈ লৰাম আৰু এতিয়া এয়া মই 200 গ্ৰাম পনীৰ ৰুকি লৈছিলো সেইখিনিও এই গাখীৰৰ লগতে ধুনীয়াকৈ মিহলাই লম গেছৰ ফ্লেমটো মিডিয়াম হাই কৰি ৰাখিম ধুনীয়াকৈ লৰাই থাকিম তলত যাতে লাগি নধৰে মন কৰিব এয়া মই 4 চামুচ চেনি দিছো চেনি আপোনালোকে টেষ্টৰ একৰ্ডিং দিব একেলগে গোটেইখিনি বস্তু ধুনীয়াকৈ লৰোৱাৰ পাছত ইয়াতে মই ড্ৰাই ফ্ৰুটছ দিছো ড্ৰাই ফ্ৰুটছ আপোনালোকে নিজ ইচ্ছা অনুসৰি দিব পাৰে এয়া চাওক ধুনীয়াকৈ গুট খাই আহিছে আৰু এতিয়া মই এয়া 2 চামুচ কাষ্টাৰ্ড পাউডাৰ গুলি থৈছিলো সেইখিনি একেবাৰে শেষত ইয়াৰ লগত মিহলাই লম আৰু লাহে লাহে কাষ্টাৰ্ডখিনি ধুনীয়াকৈ পাক খোৱালৈকে লৰাই থাকিম এতিয়া গেছৰ ফ্লেমটো অফ কৰি এই গোটেইখিনি প্ৰায় আধা ঘণ্টা সময়ৰ বাবে ঠাণ্ডা হ'বৰ বাবে ফ্ৰিজত থৈ দিম দৰ্শকসকল এয়া চাওক যেহেতু ব্ৰেডেৰে বনাইছো গতিকে ব্ৰেড ৰাসমালাই বুলিও ক'ব পাৰো কাৰণ খাবলৈ একেবাৰে ৰসমলাইৰ দৰে হৈছিল এই ৰেচিপিবিধ আপোনালোকে বনাই খাব দৰ্শকসকল আশা কৰো এই ৰেচিপিটো চাই আপোনালোকে নিশ্চয় ভাল পালে যদিহে ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ